এতিয়া আমি কি গছ এইটো চাৰ্চ কৰিম দেই। এইটো বহুতক সুধিছোঁ, বহুতে নাজানে আৰু কি গছ হয় নাই। বহুতক সুধিছোঁ মই, বহুতে নাজানে এই গছটো। এঠা চেঠা নাই, গাখীৰ চাখীৰ নাই কিন্তু চিকন গছটো দেখিবলৈও ধুনীয়া নহয়, পাতবিলাক দেখিছ নাই। বাহিৰ ফালেও কাৰণ জোপোৱা আছে, ভিতৰত ইয়াত কেলা পটককৈ পানীও নপৰিব। নপৰে হয় নাই? এইটো অৰিজিনেল নিচাই ডালবিলাক তেনেকুৱাই কিবা কি তেনেকুৱা টাইপৰ অলপ দাম ভাল গছে হ'ব এইটো। কাটিবলৈ মন গৈছিলে মোৰ ডালবিলাক, কেলা চৰাইবিলাক মোৰ তাত কাটি দিলোঁ যে চব ইয়াত আহি গ'ল। মই নাই নাকাটো, ডালখিনি কাটি খৰি কৰিম ভাবিছিলোঁ। নতুন পাত ওলাইছে এইটো। এটা অলপ কৈ দিব। দৈৰাং কি সম্ভৱত অলপ আগত বৰগছজোপা আছে নহয়। এই আপোনাৰ দৈৰাং যে তিনিআলিৰ আপোনাৰ সোমাই ৰেল লাইন পাৰ হৈ ফেক্টৰীটো ঘৰত হ'ব নেকি? ফেক্টৰীটো পাৰ হ'ব লাগিব নেকি? ফেক্টৰীটো দৈৰাং ফেক্টৰীয়ে হয়। তাৰ ঘৰ আপোনাৰ এইটো বৰগছটো আছে।